হাই ফ্ৰেণ্ডছ, আপোনালোকলৈ আজি অমলেটৰ নতুন ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ ভাল লাগিব। অমলেটৰ ৰেচিপিটোৰ কাৰণে এটা আলু আৰু এটা পিঁয়াজ লৈছোঁ, লগতে দুটা কণী লৈছোঁ। আলু আৰু পিঁয়াজখিনি স্লাইচ কৰি কুটি লৈছোঁ। এতিয়া পেনখনত সামান্য ৰিফাইন দি আলু আৰু পিঁয়াজখিনি ভাজি ল'ম। ৰেচিপিটো বহুত সহজ, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। এয়া আমাৰ পিঁয়াজ আৰু আলুখিনি সিজি গৈছে। এতিয়া আমি কণী দুটা ভাঙি তাতে সামান্য জলকীয়াৰ গুড়ি আৰু সামান্য নিমখ দি বঢ়িয়াকৈ ফেটি ল'ম। এতিয়া আমি ভাজি লোৱা পিঁয়াজ আৰু আলুখিনি ইয়াতে দি দিম। লগতে পেনখনত সামান্য তেল গৰম হ'বলৈ দিম। মিশ্ৰণখিনি ধুনীয়াকৈ ফেটি লৈ অমলেটটো আমি বনাম। তেল গৰম হৈ গৈছে, আমি অমলেটটো বহাই দিছোঁ। এতিয়া এখন ঢাকনি লগাই দিম আৰু দুয়োটা ছাইডে সিজিবলৈ দিম। বাছ হৈ গ'ল আপোনালোকৰ অমলেট ৰেডি। থেংক ইউ।